য'ত য'ত বিজেপিয়ে খেলিব বিশেষকৈ সেই সমষ্টিবিলাক আমি লক্ষ্য কৰি আমি তাত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে আৰু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমিও নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। এটা দল আমাক পঠিয়াইছে কেন্দ্ৰীয় সমিতিয়ে বিটিআৰ নিৰ্বাচন সম্পৰ্কে পৰ্যালোচনা কৰিবৰ কাৰণে আজি আমাৰ পৰ্যালোচনা হ'ব। আৰু আমি কোকৰাঝাৰ জিলা, চিৰাং জিলা আৰু বাক্সা এই তিনিখন জিলাৰ লগত ইতিমধ্যে আলোচনাত আমি মিলিত হৈছোঁ। আৰু আগন্তুক বিটিআৰ নিৰ্বাচন সম্পৰ্কে বিতংভাৱে আমি পৰ্যালোচনা কৰোঁ। আৰু বিতংভাৱে পৰ্যালোচনা কৰি আমি আগন্তুক বিটিআৰ নিৰ্বাচনত কেনেকৈ আমি অংশগ্ৰহণ কৰিম এই বিষয়ে আমি পৰ্যালোচনা কৰোঁ। আৰু এই পৰ্যালোচনাত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি থিৰাং কৰিছোঁ। গতিকে আগন্তুক বিটিআৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলে 40টা সমষ্টি যিটো আছে সেই 40টা সমষ্টিত যিখিনি আমি পাৰোঁ সেই সমষ্টিত আমি শক্তিশালীভাৱে পৰীক্ষা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু তাৰে ভিতৰত বিশেষকৈ আমি বিজেপি দলক প্ৰতিহত কৰিবৰ কাৰণে আমি মূল লক্ষ্য হিচাপে ৰাখিছোঁ। যিহেতু বিজেপিয়ে বিটিআৰক এটা কিৰতি গায়ৰ নিচিনা ব্যৱহাৰ কৰি আহিছে আৰু বিটিআৰ অঞ্চলত থকা আঞ্চলিক দলবিলাক মুক্তিমূৰ কৰি বিভাজন আনি তেওঁলোকে এটা আঞ্চলিকতাবাদটো নিষেধ কৰিবৰ কাৰণে এটা অভিসন্ধি ৰচিছে। আৰু সেই অভিসন্ধিক প্ৰতিহত কৰিবৰ কাৰণে বিশেষকৈ বিটিআৰ অঞ্চলত বসবাস কৰা বড়ো জাতীয়তাবাদৰ লগতে বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে বিজেপি বিৰোধী স্থিতি ল'বলৈ কাৰণে আমি অসম জাতীয় পৰিষদ দলে আমি আহ্বান জনাব বিচাৰিছোঁ। তাৰ লগে লগে বিটিআৰত আমি বিচাৰোঁ যে বড়ো জাতীয়তাবাদৰ লগতে আঞ্চলিক শক্তিটো যাতে অক্ষুণ্ণ থাকে। কিন্তু বিজেপিয়ে বড়ো জাতীয়তাবাদৰ মাজত তেওঁলোকে বিভাজন আনি যি তেওঁলোকে দমনমূলক বা তেওঁলোকে ব্লেকমেইলিঙৰ যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতিটো আমি যাতে এই বিটিআৰ নিৰ্বাচনত তেখেতসকলক আমি প্ৰত্যুত্তৰ দিব পাৰোঁ তাৰ কাৰণে আমি দিছোঁ। তাৰ লগে লগে অসম জাতীয় পৰিষদ দলে বিশেষকৈ বিটিআৰৰ জনসাধাৰণৰ যিটো আশা আকাংক্ষা যিটো পূৰণ হ'ব লাগে, যেনেকৈ উপেন্দ্ৰনাথ ব্ৰহ্মই যি বড়োসকলৰ সমস্যাৰ লগতে আন আন জনগোষ্ঠীসকলকো লৈ পেলাই লিভ এণ্ড লেট লিভ এটা শ্লোগানেৰে সকলোকে ঐক্যবদ্ধভাৱে এটা সুন্দৰ বা শক্তিশালী জাতীয়তাবাদ গঠন কৰিবলৈ বিচাৰিছিল। সেই সপোনটো এতিয়া হেঙাৰ হৈ পৰিছে। আজি ইয়াত বড়ো জাতীয়তাবাদটো দিনে নিশাই দুৰ্বল কৰিবৰ কাৰণে বিজেপি দলে অহৰহ চেষ্টা কৰিছে। আৰু বিটিআৰলৈ অহা যিবিলাক আঁচনি, যিবিলাক পুঁজি, সেই পুঁজিবিলাকত তেওঁলোকে কেন্দ্ৰীয় পুঁজিবিলাক বিটিআৰৰ পৰা কাঢ়ি নি তেওঁলোকে দিছপুৰৰ পৰা চালনি কৰি তেওঁলোকৰ মানুহ নিয়োগ কৰি তেওঁলোকে কেৱল লুণ্ঠনৰ এটা অভিসন্ধি ৰচিছে। গতিকে এই লুণ্ঠন বন্ধ কৰিবৰ কাৰণে এই নিৰ্বাচনত ৰাইজে বিজেপি বিৰোধী স্থিতি হ'বলৈ কাৰণে যাতে লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। য'ত য'ত বিজেপিয়ে খেলিব বিশেষকৈ সেই সমষ্টিবিলাক আমি লক্ষ্য কৰি আমি তাত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে আৰু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমিও নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আমি বিচাৰিছোঁ যে অসম জাতীয় পৰিষদ দলে যিসকলৰ লগত আমাৰ বিৰোধী শক্তি আছে সেই বিৰোধী শক্তিটো আমি ঐক্যবদ্ধভাৱে আমি তাত একমত আছোঁ। তাৰ লগে লগে আমি তেওঁলোকৰ লগত আলোচনা কৰিম আৰু যিসকলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব তেওঁলোককো আমি লৈ পেলাই আমি একেলগে আগবঢ়া চিন্তা চৰ্চা কৰিছোঁ। গতিকে সেইবিলাক আলোচনাৰ বিষয়ে আহিব নিশ্চয় অনাগত দিনত এই বিষয়ে আমি মই অৱতীৰ্ণ হোৱা কথা নাই। মই আহ্বায়ক হিচাপে দায়িত্ব লৈছোঁ আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ ৰাইজেই বিচাৰিছে যে বিজেপি শোষণৰ পৰা মুক্ত হ'ব লাগে। এতিয়া বিজেপিয়েতো বিভিন্ন ধৰণৰ শ্লোগান দিয়ে যে বিটিআৰত শান্তি আহিলে, বিটিআৰত বহুত উন্নতি হৈছে, কিন্তু প্ৰকৃততে বিজেপিয়ে তেওঁলোকৰ এজেণ্ট সোমাই যিবিলাক ইয়াত জনসাধাৰণৰ যিবিলাক সা সুবিধা পাব লাগিছিল বা ইয়াত যিখিনি ঠিকা টুকুলি পাব লাগিছিল সেই ঠিকা টুকুলিবিলাক ইয়াৰ স্থানীয় মানুহে নাপায়, বিটিআৰ অঞ্চলৰ মানুহে নাপায়। সৰহসংখ্যক যিবিলাক ঠিকা টুকুলি, যিবিলাক পুঁজি, এই পুঁজিবিলাক নিৰ্দিষ্ট বাহিৰাগত ব্যক্তিসকলে ইয়াত তেওঁলোকে লুণ্ঠন চলাই আছে নিয়োগ কৰি পেলাই। গতিকে সেইটো বন্ধ হ'ব লাগে। তাৰ লগে লগে আৰু যিবিলাক পুঁজি আনি পেলাই বিজেপিক শোষণ কৰা নীতি বনাইছে, বিটিআৰক শোষণ কৰা যিটো নীতি বনাইছে তাক ৰাইজক
আমি সজাগ কৰিবৰ কাৰণে আহিছোঁ তাৰ লগে লগে নিৰ্বাচনত আমি যাতে এই গোটেই বিষয়টো ৰাইজে যাতে সজাগ আৰু সচেতন হৈ বিজেপিক প্ৰতিহত কৰাৰ ব্যৱস্থা হাতত লৈ তাক আমি এটা চাওক বড়ো জাতীয়তাবাদটো যেতিয়া দুভাগ কৰিলে বিজেপিয়ে কৌশল কৰি আৰু দুভাগ হোৱাৰ লগে লগে বিজেপিয়ে ইউপিপিৰ লগত চৰকাৰ বনাইছিল কিন্তু আগতে যিটো জাতীয়তাবাদ বড়ো জাতীয়তাবাদটো শক্তিশালী আছিল তেওঁলোকে সকলোৱে দেখিছে এতিয়া বিভাজন আনাৰ পাছত তেওঁলোকে দুৰ্বল হৈছে এতিয়া তেওঁলোকে বিজেপিয়ে যেনেধৰণে কয় তেনেধৰণে চলিব বিচাৰিছে গতিকে তেওঁলোকে যদি মুক্তভাৱে বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিবৰ কাৰণে বা বিটিআৰৰ উন্নতি যদি বিচাৰে তেতিয়াহ'লে বিজেপিক প্ৰতিহত কৰিব লাগিব মূল কথাটো এইটো কিন্তু এতিয়া যেহেতু চৰকাৰ দিছপুৰত ইউপিপিএল আৰু বিজেপি চৰকাৰ চলাই আছে আমি তাত দেখি পাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে একো সিদ্ধান্ত ল'ব নোৱাৰে আৰু সেই ল'ব নোৱাৰা কাৰণটো হ'ল বিজেপি গোটেই জাতীয়তাবাদটো নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে অবিহন্তি ৰচিছে আৰু যিখিনি তেওঁলোকে ইউপিপিএলৰ পৰা যিখিনি প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে দিছপুৰত ৰাখিছে তেওঁলোকে আপোনালোকে চাব তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে সিদ্ধান্ত ল'ব নোৱাৰে গোটেই যিবিলাক পুঁজি আহে পুঁজিত ভাগ বিজেপিয়ে লৈ যায় দিছপুৰত থাকি আহে আৰু যিবিলাক পুঁজি ইয়াত আবণ্টন হয় পুঁজিবিলাক যেতিয়া ঠিকা টুকুলি হয় এই ঠিকা টুকুলিবিলাক ইয়াৰ স্থানীয় মানুহে নিদিয়ে যিমান ডাঙৰ ডাঙৰ পুঁজি ইয়াত আবণ্টন হয় যিমান ডাঙৰ ডাঙৰ ঠিকা ওলায় চব দিছপুৰৰ পৰা শোষণ কৰাৰ ব্যৱস্থা কৰিছে গতিকে মই ভাবোঁ যে এটা গোটেই বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিবলৈ হ'লে প্ৰমোদ বড়ো ডাঙৰীয়াও বা ইউপিপিএলেও বা বিপিএলো তেওঁলোকে এটা চেষ্টা ৰাখিছে যদিও আজি বিজেপিৰ আগ্ৰাসন তেওঁলোকে দুৰ্বল হৈ গৈছে গতিকে তাৰ পৰা মুক্ত হ'বলৈ হ'লে ইয়াত আঞ্চলিকতা প্ৰতিষ্ঠা হ'ব লাগিব শক্তিশালীভাৱে সকলো জাতি জনগোষ্ঠী যাতে ঐক্যবদ্ধভাৱে সকলোৱে সুৰক্ষিতভাৱে সকলোৱে যাতে অধিকাৰৰ পৰা বঞ্চিত নোহোৱাকৈ অধিকাৰ পাবলৈ কাৰণে সক্ষম তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব মই ভাবোঁ যে বিটিআৰ অঞ্চলৰ নিৰ্বাচনটো সুকীয়া এছেম্বলি নিৰ্বাচনটো সুকীয়া থাকিব পাৰে কিন্তু আমি বিচাৰিছোঁ যে বিজেপিক প্ৰতিহত কৰাটো মূল লক্ষ্য আমি ইউপিপিএলকো আমি আহ্বান জনাম তেওঁলোকে যদি বড়ো জাতীয়তাবাদটো শক্তিশালী কৰিব বিচাৰে বা বিটিআৰৰ যদি প্ৰকৃত উন্নতি বিচাৰে তেতিয়াহ'লে বিজেপিৰ মুক্ত হ'ব লাগিব আমি আহ্বান জনাইছোঁ যে ইউপিপিএলে যাতে বিজেপিৰ মুক্ত বা হয় বা নহয় এইটো কথাটো সুকীয়া কথা কাৰণ দুইটা এটা আঞ্চলিক দল দুইটাই বড়ো জাতীয়তাবাদৰ বিশ্বাসী দুইটাই এটা আঞ্চলিক দল আৰু আঞ্চলিক দল হিচাপে আমাৰ কথাটো হ'ল দুইটা মিলি একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰাটো পাৰিব নে নাই একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰিব পাৰে নে সুকীয়া থাকিয়ে বিজেপিক প্ৰতিহত কৰিব পাৰে যাতে ইয়াত আঞ্চলিকতাবাদটো উৎপন্ন ৰখাৰ ক্ষেত্ৰত যি হয় সেইটো আমিও কামনা কৰোঁ কিন্তু কথাটো হ'ল বিজেপিক বিৰোধী স্থিতি ল'ব নাই এই কথাটো মূল কথা গতিকে ৰাইজে বিচাৰিছে যে বিজেপিৰ পৰা শোষণটো মুক্ত হ'ব লাগে তেওঁলোকে এনে দেখাওঁতে বহুত ধৰণৰ তেওঁলোকে বিটিআৰত শান্তি হৈছে অসমত শান্তি হৈছে কৈছে শান্তিৰ নামত যদি লুণ্ঠন হৈ থাকে সেইটোতো কোনো গ্ৰহণ নকৰে শান্তিৰ নামত শান্তি আনিছে বুলি তেওঁলোকে যদি শোষণ কৰি থাকে সেইটো ৰাইজে এইটো গ্ৰহণ নকৰে গতিকে এই শোষণ আৰু লুণ্ঠনৰ পৰা মুক্ত হ'বলৈ হ'লে বিজেপিক প্ৰতিহত কৰিব লাগিব তেওঁলোকে শান্তি আনাৰ নামত যদি শোষণ আৰু লুণ্ঠন কৰি থাকে এটা দিনত আকৌ বিস্ফোৰণ হ'ব আকৌ মানে ইয়াত হিংসাত্মক তেনেকুৱা পন্থা ল'ব গতিকে যাতে সেইটো নহওক সেইকাৰণে শোষণ আৰু লুণ্ঠনটো বন্ধ কৰিবলৈ হ'লে বিজেপিক ইয়াৰ পৰা প্ৰতিহত কৰিব নিশ্চয় আমি আমাৰ দৰজা খোলা আছে বা যদি আমাক বিচাৰে যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত যদি ঐক্যবদ্ধ হ'ব বিচাৰে নিশ্চয় আমি আলোচনা কৰিম ঐক্যবদ্ধভাৱে আগবাঢ়িম